বজাৰত দেখা যায় বেছিভাগ গাখীৰেই ভেজাল, যাৰ কাৰণে গাখীৰ কিনিবলৈ গ'লে আতংকত থাকিবলগীয়া হয়। যিসকলে এই ভেজালৰ আতংকত আছে, সিহঁতৰ বাবে আছে অতি সহজ সমাধান। আপুনি নিজেই চিনিব পাৰিব কোনবোৰ ভেজাল আৰু কোনবোৰ খাঁটি গাখীৰ। ইয়াৰ ওপৰতে আজিৰ এই ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সহজে ভেজাল গাখীৰ চিনাক্ত কৰাৰ সহজ উপায় জানো আহক। মাটিত ঢালি চাওক। প্ৰথমতে অলপমান গাখীৰ মাটিত ঢালি চাওক। যদি দেখা পোৱা যায় যে মাটিত বগা দাগ পৰিছে, তেন্তে এই গাখীৰ খাঁটি। ভেজাল হ'লে মাটিত বগা দাগ নপৰে। হালধীয়া গাখীৰ। লক্ষ্য কৰক গাখীৰ গৰম কৰিবলৈ গ'লেই ই হালধীয়া হৈ পৰিছে নেকি। তেতিয়াহ'লে গাখীৰ খাঁটি নহয়, ইয়াত মিহলোৱা আছে কাৰ্বহাইড্ৰেট। ষ্টাৰ্চ টেষ্ট। আপোনাৰ ঘৰতে কৰি চাওক ষ্টাৰ্চ টেষ্ট। পাত্ৰত অলপ গাখীৰ লৈ তাত 2 চামুচ নিমখ মিহলাওক। যদি নিমখৰ সংস্পৰ্শলৈ আহি গাখীৰ নীলা হৈ পৰে, তেতিয়াহ'লে বুজি পাব গাখীৰত কাৰ্বহাইড্ৰেট মিহলোৱা আছে। ফৰ্মালিন। কেনেকৈ ধৰিব পাৰিব যে গাখীৰত ফৰ্মালিন আছে নে নাই? পৰীক্ষা কৰিবলৈ ইয়াত অলপ ছালফিউৰিক এচিড মিহলাওক। যদি নীলা ৰং হৈ পৰে, তেন্তে তাত জানিব ফৰ্মালিন থকাটো নিশ্চিত। ইউৰিয়া। দেখা যায় গাখীৰত কেতিয়াবা ইউৰিয়া মিহলোৱা হয়, আৰু ইউৰিয়া মিহলোৱা আছে নে নাই জানিবলৈ ঘৰুৱা উপায় নিৰ্ণয় কৰাটো অলপ কঠিন। এই পৰীক্ষাৰ বাবে 1 চামুচ গাখীৰত চয়াবিন পাউডাৰ মিহলাব পাৰে। কিছু সময় ৰাখি তাত লিটমাছ পেপাৰ ডুবালে যদি ৰঙা লিটমাছ নীলা হৈ পৰে, তেন্তে বুজিব লাগিব গাখীৰত ইউৰিয়া আছে। তথ্যখিনি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' আগলৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।